ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। তোমালোকৰ সকলোকে মোৰ আছামিজ চেনেলটোৱে স্বাগতম জনাইছোঁ। মীনাক্ষীজ ব্লগ। আজিৰ দিনটো খুব ভালদৰে পাৰ হ'ল। তোমালোকৰনো কেনেধৰণে পাৰ হ'ল মোক কমেণ্ট বক্সত জনাব। আৰু আপোনালোক সকলোৱে মোৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব। বলক তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ মাজতে আহিব। প্ৰথমতে ভিডিঅ'ৰ যোগেদি মই মোৰ ৰুমৰ এণ্টাৰিং টুৰখন আপোনালোকৰ ভিডিঅ'ৰ যোগেদি দেখুৱাইছোঁ। তাৰপাছত মোৰ ৰুমৰ লগতে লাগি থকা এখন বেৰেণ্ডাৰ লগতে লাগি থকা এজোপা গোলাপ ফুলজোপা এতিয়ালৈকে ইমান কলি মেলা নাই। তাৰপিছতে আমাৰ ঘৰৰ লগতে এইটো হৈছে এখন পিৰালিতে কিছুমান ফুল আছে আৰু কিবা কিবি গছ আছে, ফুলৰ পুলি আছে। আৰু এই পিৰালিটোৰ ইপাৰে সন্মুখত এজোপা গোল নেমু টেঙা আৰু এজোপা মধুৰি গছ আৰু এইজোপা তামোলৰ পুলি আৰু এনেকৈ কিছুমান সৰু সৰু তামোলৰ পুলি আছে। আৰু এইজোপা হৈছে কাজি নেমু গছ। ইয়াতে কেইবাটাও আছে, কাজি নেমু পুলি নহয় আচলতে এইবোৰ কাজি নেমু গছ কেইবাজোপাও আছে। আৰু এইটো হৈছে কঁঠালৰ পুলি, তাৰপিছতে এইবিলাক সেইজোপা আম গছ। আৰু এফালে আছে কুন্দুলি, হেন্দালিত লগাই থোৱা আছে। আপোনালোকে ভিডিঅ'ৰ যোগেদি দেখিব পাইছেনে জানো, দেখিছেনে বাৰু? সেইজোপা কুন্দুলি বগাই আছে। যিটো অকণমান লাইট গ্ৰীণত দেখিছে সেইটো কুন্দুলি। তাৰ পাছতে আছে এইবিলাক কল পুলি, বিভিন্ন ধৰণৰ চেনি কল, জাহাজী কল আৰু ভীমকল আৰু জাতি কল তেনেকৈ আছে। আৰু তেনেধৰণে মই আপোনাৰ ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ কি আপোনালোকে হয়তো ধৰিব নোৱাৰিব। আৰু এই কঁঠালৰ পুলি আৰু এই বগৰী গছ এজোপা আছে, বিলাতী বগৰী গছ। এতিয়ালৈকে লগা নাই, ঠাণ্ডা দিনত খাবৰ হয়। এতিয়া কলি ফুল মেলিছে। আৰু তাৰপাছতে কলি আৰু তাৰপাছতে আৰু ডাঙৰ হ'ব লাহেকৈ খাব পৰাকৈ। আৰু আমাৰ ৰুমৰ ফ্ৰণ্টতে আছে এই তিনিটাকৈ ৰেণ্টত 3টা ৰুম আছে। এইটো এটা ৰুম, ফাৰ্ষ্ট ৰুম, এইটো ছেকেণ্ড ৰুম, এণ্ড দিছ ইজ দ্য থাৰ্ড ৰুম। এইটোত কোনো ধৰণৰ এতিয়ালৈকে মানুহ অহা নাই। আৰু এনেকৈ ৰছীতে বগৰী গছজোপা আৰু এই কঁঠালৰ পুলিটোৰ লগত এই ৰছীডাল মেলি ইয়াতে কাপোৰবিলাক মেলি ৰাখিছে। আৰু এইজোপা হৈছে নাৰিকলৰ গছ। নাৰিকলবিলাক পকিছে ইতিমধ্যে। আৰু এইটো হৈছে পানী টেপ। ইয়াতে ছাপ্লাই পানী আহে টাইম টু টাইম, মৰ্ণিঙত 7টাৰ পৰা 8টালৈকে আৰু ইভিনিঙত 4 PM to 5 PM-লৈকে 1 hour পানী আহে। তাৰপিছতে এইজোপা হৈছে কি বুলি মই নাজানো, গতিকে নকওঁ। আৰু ইয়াতে কিছুমান আছে মাদ্ৰাজ গছ আৰু মাদ্ৰাজী গছ বুলি কয়, মই ইমান নাজানো বাৰু। আৰু এইটো নেমু পুলি, তাৰপিছতে আছে এইটো নাচপতি পুলি। আৰু ইয়াতে আছে এইবিলাক লতা যে বগাই গৈছে, এইটো লতা বগাই যোৱা বস্তু হৈছে মেৱা বুলি কয়, এইটো কোমোৰা নিচিনা দেখিবলৈ। আৰু এইবিলাক হৈছে তিতামৰা পুলি। আৰু এইখিনি হৈছে মাদ্ৰাজী গছ বুলি কয়, দেখিছেনে বাৰু? আৰু এইটো হৈছে মচন্দা
নাৰ্জী বুলি আপোনালোক সকলোৱে চিনি পায়। এইটো হৈছে বনাৰ্জী পুলি। আৰু লাহে লাহে আপোনালোকক দেখুৱাই যাম, আপোনালোকে ৱেইট কৰক। এতিয়া আমাৰ ৰুমটো এই গলাটোৱেদি দেখাই দিছোঁ ধুনীয়াকৈ। এই গলিটোৱেদি গৈ পিনি এইটো চিধা ৰুমটো হৈছে আমাৰ ৰুম। তাৰপিছতে এইজোপা হৈছে লেটেকু গছ। তাৰপিছতে এইজোপা হৈছে বগী জামুক বুলি কয়, বগী জামুক। তাৰপিছতে আছে এইটো হৈছে কটীয়া জাহাজী, এইটো চাপৰ জাহাজী, যিটো কটীয়া জাহাজী বুলি কওঁ আমি। এইটো এটা কটীয়া জাহাজী পুলি 3টামান আছে। আৰু এইজোপা হৈছে বিলাতী আমৰ গছ বুলি কৈছোঁ মই, বিলাতী আম। তাৰপিছতে এইটো আছে বিলাতী বগৰী। আৰু এইবিলাক হৈছে চেনিকল বুলি কয়, চেনিকলৰ পুলি এইকেইটা। তাৰপিছতে আছে এইবিলাক, এইটো যে ডাঙৰ কচুটো কৰে যে সেইটো বাও কচু। তাৰপিছতে আৰু ইয়াতে আমাৰ কাপোৰ মেলি আছে ধুনীয়াকৈ। আৰু এইটো ধুনীয়া ফুলৰ পুলি কলি মেলাইছে। কিমান ধুনীয়া ফুল। গোলাপ ফুল আৰু এতিয়া সৰু সৰু কিবা কিবি ফুল আছে। আৰু এইটো অমিতা পুলি। আৰু এইজোপা ধুনীয়াকৈ, ফুলটোৰ নামটো মই নাজানো। আৰু এইবিলাক টাবত ফুল আছে ধুনীয়াকৈ। মই মানে ভিডিঅ'টো স্পীড হৈছে। এইটো হৈছে অপৰাজিতা ফুল। বিভিন্ন ধৰণৰ কামত ইয়াৰ শিপাটো দৰকাৰ হয়। শিপাটো বহুত ঔষধি গুণযুক্ত। আৰু এয়া হৈছে গোলপীয়া জবা। এইটো ৰঙা জবা নহয়, গোলপীয়া জবা। পিংক জবা ফুল, পিংক এণ্ড ৰেড দুইটা মিক্স আছে নেকি। পিংক পিংকো লাগে, ৰেড ৰেডো লাগে, তেনেকুৱা নিচিনা। ধুনীয়া পাতখিনি হোৱাইট এণ্ড গ্ৰীণ মিক্স। আৰু এইজোপা ফুলৰ পুলি, ফুল আছে ইয়াতে। ধুনীয়া ফুল ফুলি, বহুত ফুল ফুলিছে। আৰু তাৰ পাছতে দেখাম এইটো হৈছে এটা ফুল। এইটো হৈছে লাকি বেম্বো ফ্লাৱাৰ। আৰু এয়া হৈছে তুলসী ফুল। আৰু এইজোপা ফুল বহুত ধুনীয়া হোৱাইট ফ্লাৱাৰ। গোলাপ ফুল মানে এতিয়া যিহেতুকে খৰালি মাহ, যথেষ্ট ৰ'দ, সেইটো মানে ফুলবিলাক শুকাই পৰিছে। বৰষুণ নাই দিয়া যে ভালদৰে, ফুলবিলাক শুকাই পৰিছে। গোলাপ ফুল বহুতেই ধুনীয়া লাগে ফুলি থাকিলে মানে। আৰু এইটো এটা ধুনীয়া ফুলৰ পুলি, যিখিনি মানে ৰ'দতে শুকাই বেয়া হৈছে। আৰু এইজোপা ধুনীয়া ফুল, হোৱাইট এণ্ড পিংক। একেজোপা গছতে দুটা কালাৰ, ফাৰ্ষ্টতে পিংক থাকে আৰু যেতিয়া ফুলটো ডাঙৰ হৈ যায় তেতিয়া হোৱাইট হৈ যায়, পিংক টু হোৱাইট, এনেকুৱাকৈ হোৱাইট হৈ যায়। আৰু এইটো হৈছে পৰাজিতা ফুল, বগা পৰাজিতা। আৰু এইজোপা হৈছে জবা ফুল। জবা ফুল আছে মানে এজোপা কি ফুল মই নাজানো, জবা ফুল নহয়, কিবা ফুল চাগে ওপৰলৈ বগাই গৈছে। আৰু ইয়াতে মানি প্লেণ্ট এটা আছে, সেইটো বগাই গৈছে ধুনীয়াকৈ, লতা বগাই গৈছে ওপৰলৈকে ধুনীয়াকৈ বগাই গৈছে। আৰু ইয়াতে দেখাবলগীয়া বিশেষ ফুল নহয়। এইটো হৈছে আমলখি পুলি। আৰু এইটো এটা ফুলৰ পুলি আছে। তাতেই মই দেখাই আছোঁ। সেইটো কাৰণে মই ভিডিঅ' কৰি ৰাখিলোঁ। এতিয়া ব'লক ভিডিঅ'ৰ মাজলৈ, আগলৈ ভিডিঅ'টো চাই থাকিম।
আগলৈ কি কি দেখাইছোঁ আপোনালোকে যদি মোৰ গাৰ্ডেনটোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া নিশ্চয় এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আগলৈ যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে মোক জনাব আৰু মোক এনেধৰণে মৰম আৰু আদৰি ল'ব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।